Hello and welcome back to my YouTube channel Devasmita's Vlog. মোৰ এই ভিডিঅ'টো হয় ডিসেম্বৰৰ একচুয়ালি অকমান দেৰি হ'ল এডিটিং কৰাত আহক তেন্তে আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' ভিউৱাৰ্ছ যোৱাটো ব্লগত মই কৈছিলোঁ আপোনালোকক এলিফেণ্টালৈ লৈ যাম বুলি আজি এতিয়া টিকেট কৰিলোঁ আমি এতিয়া যাবলৈ ৰেডি পুৰা জাষ্ট আহি পাইছোঁ দুটা টিকেট তেন্তে ব'লক আজি মোৰ গেটআপটো দেখিছে নহয় এয়া পুৰা ৰ'দ দিছে আজি বহুত ৰ'দ দিছে আমি আহি এতিয়া বৰ্ডত আহি বহিছোঁ আৰু ইয়াতে বহুত মানুহে বহি আছে দেখুৱাই দিছোঁ আপোনালোকক অকণমান বহুত চলা আৰম্ভ হৈছে আৰু এইখন অপজিটত এখন নেক্সট লাগিব আমাৰখন ওলোৱাৰ পিছত আপোনালোকক এটা বস্তু দেখাই দিওঁ এই চৰাইবিলাক চাওকচোন কি ধুনীয়াকৈ উৰি আছে কি চৰাই বা নাজানো বহুত ধুনীয়া লাগিছে কিবা আনিলে খাব দিবই পাৰিব হয় কৰ্ণাৰত আছে এতিয়া পুৰা জাহাজত বহুত ধুনীয়া লাগি আছে টাইটানিক ইফালে আৰু এখন গৈ আছে আমাতকৈ আগবাঢ়িলে এইখন বহুত ধুনীয়া ইফালে আৰু ভিউটো বহুত ধুনীয়া তাৰ হোটেলত একদম পুৰা ধুনীয়াকৈ দেখা পায় ইয়াৰ পৰা DSLR হ'লে কেটচ কৰিলে হয় আৰু ফটোবিলাক আমি এটা দুটা স্নেপ লৈছোঁ আৰু জাহাজৰ মানুহবিলাকে কিবা জাহাজত অহা পেচেঞ্জাৰবিলাকে কিবা কিবি খাব দিয়ে আৰু এনেকৈ পিছে পিছে আহি থাকে ডলফিনৰ নিচিনা ইমান ধুনীয়া চৰাইবিলাক Do you want to know? Well, I've been thinking about you, and I think I have to listen because the sun is up, it's a beautiful day. My beginning will be as bright as the sun. Come, won't you come along? And it feels so bright, it's like luck is raining on me. Go and follow your heart, doesn't matter how far. There is so much love to give, something's telling me this time. Baby, baby, now I know. Baby, baby, gotta go. There is so much love to give, something's telling me it's right. When you came to me, oh I knew it's you, yeah, boy. The one to show me now and forever. এলিফেণ্টা পালোঁ আহি প্ৰায় 1 ঘণ্টাৰ টয় ট্ৰেইনত থাকোঁতেই ৰেকৰ্ডিং কৰিছিলোঁ কিন্তু ইমান নইজ মানে একো শুনা নাপালোঁ মানে একো শুনাই নাপায় মই ক্লিপটো কৰি এগেইন মানে ৰিচেক কৰিছিলোঁ একো শুনা নাপায় সেইকাৰণে এগেইন শ্বুট কৰিছোঁ ইয়াতে বহুত আশে পাশে বহুত দোকান আছে এনেকুৱা আৰু শ্ব'পিচ কিছুমানৰ টুপি চুপি চেণ্ডেলছ আৰু খোৱা কিছুমান দোকানো আছে খোৱা বস্তুৰ আৰু বহুত ধুনীয়া এক্সপিৰিয়েঞ্চ হ'ল সাগৰৰ মাজেদি আহোঁতে এতিয়া কিমান দূৰ বা গৈ থাকিলে গম পাম আৰু আমাৰ এডাল্টৰ মানে টয় ট্ৰেইনত 10 টকাকৈ ল'লে অহা যোৱা 10 টকা আৰু ইফালে এণ্ট্ৰেঞ্চতো আমাক 10 টকা ল'লে এইখিনি টোটেল 20 টকা হ'ল আৰু আপোনালোকক কৈছিলোঁৱে জাহাজত আহোঁতে 225কৈ দুজনৰ 450 এইখিনিয়ে হ'ল এক্সপেঞ্চ মানে এলিফেণ্টা এতিয়ালৈকে অহাৰ আৰু বা ক'ত কি ফিজ লয় নাজানো আৰু কেমেৰা চেমেৰা এনেকুৱা একো লিখা নাই ৰেষ্ট্ৰিকশ্যন গৈ আছোঁ আগবাঢ়ি ইয়াতে বহুত দোকান আছে বেৰা পাও ভাজি আৰু কিবা কিবি দেখিছোঁ টেটু চেটু বনোৱা দোকানো আছে নেকি নাজানো আৰু জুচ চুচ পায় কুঁহিয়াৰৰ ৰসৰ দোকানো আছে কুঁহিয়াৰৰ জুচ আৰু কি দেখিছা তুমি এই মূৰ্তিৰ দোকান এখন আছে বৰ ধুনীয়া আছে ন ধুনীয়া ধুনীয়া বুদ্ধৰ মূৰ্তি আছে লাফিং বুদ্ধা আছে আৰু ইফালে কিছুমান হাতীৰ শ্ব'পিচো আছে অলপ ধৰি কিনে স্নেপ আপোনালোকক দেখুৱাই দিম কি আছে ঠিক আছে তেন্তে আগবাঢ়ো গৈ থাকোঁ কেনেকুৱা কি কৰি থাকিম আৰু কাপোৰৰ দোকানো দেখিছোঁ
ইয়াত বহুত বান্দৰ আছে দেই, ধ্যান ৰাখিবা। আৰু ইয়াৰ বান্দৰবিলাক বহুত স্মাৰ্ট হয় একদম। দেখিছোঁ আমি আহি পাইছোঁ আৰু প্ৰায়। আৰু কিমান বাকী ওপৰত? পাই গ'লে এইবিলাকে। उनको फोटो निकालो यार। আমি আহি পূৰা এলিফেণ্টৰ সন্মুখতে আছোঁ। ইয়াতে বহুত গাইডো পায়, যদি ইচ্ছা কৰি ল'ব পাৰে। আমি সুধিলোঁ, ইয়াতে বহুত পুৰণা পুৰণা মূৰ্তি আছে, বুদ্ধৰ মূৰ্তি মেইনলি, আৰু মাজতে আছে শিৱলিংগ, জ্যোতিৰ্লিংগ। আৰু তাতে কিছুমান ষ্টেপ ল'লোঁ আৰু বহুত আন্ধাৰ হয়, তথাপি অলপ অলপ মানে কেইটামান শ্বৰ্ট লৈছোঁ আৰু ভিডিঅ' আপোনালোকক দেখুৱাম আৰু এইখিনি। আৰু আশে পাশে আছে চাব লগা। আৰু ইফালে এওঁ কৈছে মানে বহুত বোলে ইয়াতে বান্দৰৰ উৎপাত। বহুত বান্দৰ আছে আৰু বান্দৰ বহুত স্মাৰ্ট বান্দৰ। কি কৰে? যদি পানী খাই থাকে মদনটো হাতৰ পৰা লৈ যাব, লৈ কিনে পানী খায় একদম আমাৰ মানুহৰ নিচিনাকৈ পানী খায়। তুমি পানী কিবা খাই আছা তোমাৰ হাতৰ পৰা লৈ যাব। তাৰপিছত যদি তুমি মানে হেৰি পানী যদি খাই আছা হাতৰ পৰা লৈ কিনে পানী যেনেকৈ খোৱা তেনেকৈ মানে এনেকৈ ধৰি কিনে পানী দেখি পাবা তুমি। বোলে তোমাক দেখাই আছোঁ বোলে। আগবাঢ়ো আমি আৰু কি কি দেখা পাওঁ দেখুৱাই থাকিম আপোনালোকক। আৰু এটা কথা, তাতে আৰ্কিঅ'লজিকেল চাৰ্ভিচৰ ইয়াতে আমাৰ আৰু তাতে টিকেট কাটিব লগা হ'ল। তাতে কেইটকাৰ টিকেট কাটিলোঁ আমি? 80 টকা। 80 টকা 40 টকা কৰে আৰু 40 টকা। মুঠতে আমি এলিফেণ্টা পোৱাৰ আগলৈকে 3বাৰমান টিকেট কাটিলোঁ আৰু 4বাৰ 4বাৰ 225 টকা বটৰ। সেইটো বটৰটো জাহাজতো ধৰা নাই, তাৰ বাহিৰে 3টা ন? 3টা টিকেট কাটিলোঁ। ইয়াতে মেইন এলিফেণ্টা চাবৰ কাৰণে মুঠতে 40 আৰু এডাল্টৰ। আৰু এইখিনিয়ে আৰু টিকেট এতিয়ালৈকে কাটিলোঁ। আৰু আগত কি কি কাটিব লাগে কৈ থাকিম, আপোনালোকে থাকিব ভিডিঅ'টো চাই তেন্তে শেষলৈকে। ভিতৰত আহি মানে কিবা এটা গহীন অনুভৱ হৈছে। বৰ ধুনীয়া বুদ্ধৰ মূৰ্তি আছে আৰু চাৰিওফালে, আৰু সেইটো আগতেও কৈছোঁ মই, বুদ্ধৰ মূৰ্তি চাৰিওফালে, তাৰ মাজতে আছে শিৱলিংগ। বৰ ধুনীয়া, সঁচাকৈ মনটো মানে শান্তি লাগি যায় আৰু ধুনীয়া জ্যোতিৰ্লিংগ আছে।
সেইকাৰণে কিবা মনটো মানে বৰ ধুনীয়া লাগি যায়, শান্ত অনুভৱ হয় আৰু বৰ ধুনীয়া। কেতিয়াবা আহিলে নিশ্চয় দৰ্শন কৰিব, বহুত ভাল লাগে সঁচাকৈ। আমাৰ এলিফেণ্টা প্ৰায় চোৱা হ'লেই আৰু আজি, কিন্তু আজি এটা অনুভৱ মই আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ। সেইটো হ'ল আজি মই কৈছোঁৱেই অসমীয়া সাজপাৰ পিন্ধি আহিছোঁ, গহনাৰ পৰা মেখেলা চাদৰ চব আৰু গোটেইখিনি। এটা অনুভৱ হৈছে, সেইটো হ'ল জাহাজত থাকোঁতেও মোক চবেই ঘূৰি ঘূৰি চাই আছিল, চাইছে আৰু এইযোৰ কি কাপোৰ, কেনেকুৱা কি, ক'ৰ মানে কাপোৰযোৰ, ক'ৰ সাজপাৰ আৰু জুৱেলাৰীবিলাকো খুব চাই আছে। এতিয়া ইয়াতে ভিতৰত যাওঁতেও মানে বিশেষকৈ লেডিজখিনিয়ে চাই মানে। পিছফালে বান্দৰ আহিছে আৰু বান্দৰখিনি সঁচাকৈ বহুত উৎপাত, বৰ ভয় লাগে। মই হঠাতে ৰখি গ'লোঁ, কাৰণ ইহঁতে সঁচাকৈ এটেক কৰি দিয়ে। কেতিয়াবা কেমেৰাও টানি লৈ যায়, পানী বটলো টানি লৈ যায়। এতিয়া মই লাহে লাহে আহিছোঁ, খুব ভয় লাগি আছে। পিছফালে যদিও বান্দৰ আছে ক'ব নোৱাৰোঁ। সেইটোৱে মই কৈ আছিলোঁ যে মানে লেডিজখিনিয়ে বহুত চাই মানে কি পিন্ধি আহিছোঁ, আৰু মোৰ নিজকে ৰাণী ৰাণী অনুভৱ হৈ আছে, কাৰণ মই আজি অসমৰ সাজপাৰ ৰিপ্ৰেজেণ্ট কৰি আছোঁ। সঁচাকৈ বাহিৰত আহি নিজৰ মানে অসমীয়া সাজযোৰ পিন্ধাৰ আমেজেই বেলেগ। সেইখিনিয়ে আপোনালোকক আজি ব্যক্ত কৰিলোঁ, আৰু আপোনালোকেও জনাব কমেণ্ট ছেকশ্যনত কেনেকুৱা লাগিছে আজি মোৰ। ঠিক আছে, তেন্তে আমি এতিয়া বেক হ'ম। ৰিটাৰ্ণ টিকেট সেইটোৱে হ'ব 225ত যিটো কাটিছিলোঁ, আৰু কিবা খাই ল'ম ইয়াতে। বহুত ভোক লাগি আছে, যিহেতু 1 ঘণ্টাৰ জাৰ্ণি, আকৌ বহুত ভোক লাগি আছে। ঠিক আছে, লগ পাম তেন্তে।